ইমান দিন হ'ল আমি প্ৰটেষ্ট কৰি আছোঁ বিজিআৰ সম্পৰ্কে, কিন্তু আজি কিমান বছৰ হ'ল আজিলৈকে এভিকশ্যন হোৱা নাই। খেৰণি এলেকা বাহিৰাগত যিটো লোকেল আমাৰ স্থানীয় ৰাইজসকলক গো বেক ধ্বনি দিছে। বিহাৰী সম্প্ৰদায়ৰ যিটো বাহিৰাগত মানুহবিলাক আমাৰ কাৰ্বি সম্প্ৰদায় আৰু ট্ৰাইবেলবিলাকক গো বেক বুলি মানে তেওঁলোকে মিডিয়াত তেওঁলোকে কৈ আছে। সেইটো কাৰণে বিৰাট দুখ লাগিছে। আমাৰ ইয়াত 6 শিডিউল মাটিত থাকি 6 শিডিউল এৰিয়াত থাকি ইয়াতে হাৱা পানী গোটেই তেওঁলোকে এনজয় কৰিছে। গতিকে এই মানুহবিলাক অতি শীঘ্ৰে চিনাক্ত কৰিব লাগে আৰু তেওঁলোকক এৰেষ্ট কৰিব লাগে। পলম হৈ আছে। গতিকে তেওঁলোকক মই অনুৰোধ কৰিছোঁ প্ৰশাসন আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল তেওঁলোকে অলপ গুৰুত্ব দিয়ক। যিবিলাকে কাৰ্বিসকলক আমাৰ ট্ৰাইবেলসকলক গো বেক ধ্বনি দি আছে, এই বহিৰাগত বিহাৰীবিলাক। গতিকে আমি বহুত দুখ, নিজৰ জেগাত আমি এনেকুৱা লাজ পাবলগীয়া আছে। আমি ইমান আমাৰ অপমান কৰি আছে। গতিকে আমাৰ ইমানখিনি দুখ লাগি আছে, মানে ক'বলগীয়া মানে ভাষা নাইকিয়া হৈ গৈছে। গতিকে অতি শীঘ্ৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকক জেল হাজোত প্ৰেৰণ কৰিব লাগে বুলি মই অনুৰোধ কৰিছোঁ।